অসমত সংঘটিত হৈছে এটা কেতিয়াও নেদেখা নুশুনা ঘটনা। এইবাৰ ছাগলীয়ে জন্ম দিলে মানুহ সদৃশ এটি পোৱালি। ছাগলী এজনীয়ে পোৱালি এটা জন্ম দিছে যাৰ মুখমণ্ডল অবিকল মানুহৰ নিচিনা। পৰ্বতঝোৰাত সংঘটিত হৈছে এক আজব ঘটনা। এজনী ছাগলীয়ে জন্ম দিলে মানৱ সদৃশ এটি পোৱালি। পৰ্বতঝোৰাত থুৰীয়া পাহাৰ গাঁৱত আলিমুল্লা নামৰ ব্যক্তিগৰাকীৰ ঘৰত পোহনীয়া ছাগলীজনীয়ে জন্ম দিয়া পোৱালিটো চাবলৈ ৰাইজৰ এতিয়া হেতা ওপৰা লাগিছে। থুৰীয়া পাহাৰ গাঁৱত আমি এটা অবিকল দৃশ্য দেখা পাইছোঁ। ছাগলীয়ে পোৱালি এটা জন্ম দিছে, অবিকল মুখমণ্ডলটো মানুহৰ নিচিনা। এইটো কিহৰ লক্ষণ আমি বুজিব পৰা নাই। বহুত আগতে শুনিছিলোঁ পৃথিৱী ধ্বংস হোৱাৰ আগত কিছুমান ইংগিত আমি দেখা পাম, সেইটোৱেই চাগে আমি ইয়াত দেখা পাইছোঁ। পোৱালিটো জন্মৰ পিছৰ পৰাই গাখীৰ খাব পৰা নাই, আৰু পোৱালিটো জন্মৰ পৰাই গাখীৰ খাব পৰা নাই কিয়নো ছাগলী পোৱালিটোৰ মুখমণ্ডল একেবাৰে মানুহৰ নিচিনা, আৰু জিভা চকু সকলো অবিকল মানুহৰ নিচিনা। এইটো আমি কিহৰ ইংগিত বুজিব পৰা নাই। আজি থুৰীয়া পাহাৰ ৰাইজ হতভম্ব হৈ গৈছে এইটো অবিকল ঘটনাটো দেখা পাই। গতিকে